Hello everyone, welcome to Navanitas World. কি খবৰ বাৰু আপোনালোকৰ? আশা কৰো ভালে আছে। আজি আপোনালোকৰ মাজলৈ মই এটা ৰেচিপি লৈ আহিলো। মুৱা মাছৰ এখন তৰকাৰী। সো ভিডিওটো আপোনালোকে শেষলৈকে চাব কেনেকৈ মই বনালো। আৰু এইখিনিতে এটা কথা কওঁ, আপোনালোক যদি মোৰ চেনেলটো নতুন তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিওটো আৰম্ভ কৰো। ৰেচিপিটোৰ কাৰণে আমি লৈছো দুটা বিলাহী, দুটা পিয়াজ, আদা অকণমান আৰু নহৰু অকণমান আৰু এইখিনি মুৱা মাছ এইখিনি ফ্ৰাই কৰি লৈছো মই। এতিয়া শুকান মছলাৰ ভিতৰত আমাক লাগিব হালধি, জলকীয়া গুৰি, গৰম মছলা, এটো ধনিয়া পাত, তেজপাত আৰু জিৰা গুৰি আৰু দুটা জলকীয়া। এইখিনি মই পিহি ললো। এতিয়া গৰম হ'ল কেৰাহীটো, ইয়াত অকণমান তেল দিম। তেলখিনি গৰম হ'বলৈ দিম এতিয়া। এয়া তেল গৰম হৈছে, এতিয়া পিয়াজখিনি দি দিম। পিয়াজখিনি অলপমান টাইম ভাজি থাকিম যেতিয়ালৈকে গোল্ডেন ব্ৰাউন হৈ নাযায়। এইখিনি ভাজি থকা অৱস্থাতে মই তেজপাত আৰু জিৰাকণ দি দিলো। দিয়া টাইমত কেমেৰাটো অফ হৈ থাকিলে সেইবাবে দেখুৱাব নোৱাৰিলো। এতিয়া এইখিনি 2 মিনিট মান ভাজি থাকিম। ইয়াত এতিয়া জলকীয়া দুটা দি দিম। এইখিনি এতিয়া অলপমান টাইম ভাজি থাকিম যেতিয়ালৈকে ৰঙচুৱা যেন হৈ নাযায়। ইয়াত এতিয়া নহৰু আদাখিনি দি দিম। এয়া দেখিছে ৰঙচুৱা যেন হৈ গৈছে, ভালদৰে সিজিছে। 1 মিনিট মান লৰাই বগৰাই আমি ইয়াত শুকান মছলাখিনি দি দিম, যিখিনি লৈছিলো জলকীয়া গুৰি, গৰম মছলা। এইখিনি এতিয়া ভালদৰে মিক্স কৰিম আৰু ভালদৰে লৰাই থাকিম। 1 মিনিট মানৰ পিছত আমি ইয়াত বিলাহীটো দি দিম। বিলাহীটো 5 মিনিট মান ভাজিব লাগিব যেতিয়ালৈকে ইয়াৰ কেঁচা ভাৱটো গুচি নাযায়। অলপমান টাইম লাগে। ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। নিমখটো বিলাহী দিয়াৰ পিছতে দিলে বিলাহীটো সোনকালে সিজে। এইখিনি ভালদৰে ভাজা হৈ গৈছে। ইয়াত তেল ওলাব লৈছে আৰু মই ইয়াত এতিয়া পানী দি দিম। গৰম পানী ইউজ কৰিব, সোৱাদটো তেতিয়া ভাল হয় খাবলৈ। এইখিনি এতিয়া উতলিবলৈ কাৰণে থৈ দিম। 5 মিনিট মান উতলাম। এয়া দেখিছে উতল আহিছে। এইখিনি অলপমান টাইম উতলাই থাকিম। এয়া হৈছে আৰু এতিয়া ইয়াত মাছকেইটা দিবৰ হৈ গ'ল। ইয়াত এতিয়া মাছকেইটা মই দি দিম। এইখিনি ভালদৰে লৰাই বগৰাই 3 মিনিট মানৰ কাৰণে উতলাম। এয়া হৈ গৈছে আৰু আমাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া গেছটো অফ কৰি দিলোঁ আৰু ইয়াত ধনিয়া পাত কেইটামান ছটিয়াই দিছোঁ মই। ধনিয়াৰ গোন্ধটো ভাল লাগে। সকলো খাদ্যতে ভাল লাগে ধনিয়াটো, নিশ্চয় সকলোৱে ভাল পায়। আৰু মই ইয়াত উলিয়াই অকণমান দেখাই দিছোঁ, চাওকচোন।
ৰেচিপিটো যদি ভাল পালে তেতিয়াহ'লে প্লিজ কমেণ্টত জনাব খাবলৈ বহুত টেষ্টি হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে সো ভিডিঅ'টো যদি ভাল পালে চাই তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আকৌ লগ হ'ম এটা নতুন ভিডিঅ' লৈ ভালে থাকক কুশলে থাকক